এতিয়া ব্লগ মই বনাম, তুমি নহয়। ভাবা নাছিলে এনেকুৱা হ'ব বুলি। ছাৰ আজি যাব লগা হৈছে। যাব নোৱাৰিম। অ'কে গাইজ, গুড মৰ্ণিং। আৰু এতিয়া আমি গৈ আছিলোঁ শিৱসাগৰ। মানে আজি একচুৱেলি শিৱসাগৰ নাযাওঁ, শিৱসাগৰ এটা মিটআপ আছিলে, তো অল আছাম ইউটিউবাৰ মিটআপ এটা আছিলে। তো তাতে মানে চাওঁ দেব বুলি মোৰ লগৰ এজন আছিলে, সিও ইনভাইটেশ্যনটো দিলে। আৰু এতিয়া যাম মানে ফাৰ্ষ্ট তিতাবৰ। আৰু মোৰ লগত আছিলে আজি অশোক দা, মানে আজি অকলে যোৱা নাইকিয়া। আৰু মেইন প্ৰব্লেমটো কি হ'ল, আজি গ্লাছখন মানে নটকেইটা টানা নহ'ল, বাৰে বাৰে মানে জাপ খাই যায়। তো এইটো এটা প্ৰব্লেম হৈছিলে। আৰু এতিয়া আমি জখলাবন্ধাত পাই গ'লোহি। আৰু মোৰ এইটো এটা দেখা পাইছে, চেল্ফৰ এটা প্ৰব্লেম হৈ আছিলে, এই ৰ'দডালো ইমান দি আছিলে, সেইকাৰণে অলপ আৰামত আহি আছোঁ, লাহে লাহে অলপ ব্ৰেক লৈ গৈ থাকিম এনেকৈ। মানুহ মানে জল্দি নাই যিহেতু। আৰু এইটো দিনৰ কাৰণে পুৰা এক্সাইটেড হৈ আছিলোঁ। মানে কালিলৈকে ন এনেকুৱা হৈ আছিলে, প্লেনিংটো অলপ খেলি মেলি হৈ আছিলে, কিন্তু ৰাতি ঘপকৈ প্লেনিংটো হৈ গ'ল। কালিলৈকে এনেকুৱা প্লেনিং আছিলে, এবাৰ ভাবিছিলোঁ চেলাপাছৰ ফালে গুচি যাওঁ, এবাৰ ভাবিছিলোঁ যোৰহাট যাওঁ, কাইলৈ যাম ডাইৰেক্ট শিৱসাগৰ, কাইলৈ মিটআপটো আছিলে। বহুত মানে ইউটিউবাৰ আহিব আৰু আপোনালোকে দেখা পাব মোৰ ব্লগত। গতিকে মোৰ নতুন চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মানে ৰাস্তা যিহেতু বহুত ফ্ৰী ৰাস্তা হয়, তো অলপ মাজে মাজে ফালি যাব লাগিব, নহ'লে টাইমটো মেকআপ নহ'ব। এনেকৈ ট্ৰাকৰ পিছত ফচি গ'লে ন ওলাই যোৱাটো বহুত দিগদাৰ হয়। লং ৰাইডত ন বেছি স্পীডত গৈও লাভ নাই। আৰু এইখিনিৰ পৰা চাওক এবাৰ ভিউটো কেনেকুৱা লাগিছে গাইজ, কমেণ্টত জনাব। আৰু এই য়েল্ল' কালাৰ যিটো ফুল ন দেখি, এইটো বহুত ভাল লাগে। ইয়াৰ মাজে মাজে ৰেড কালাৰৰ ফুল আছিলে, সেইটো আগত আছে, দেখা পাইছে চাগে এবাৰ। আৰু গাইজ আগত এখন চাওক, নদী এখন গৈছোঁ, বেয়া আছে একচুৱেলি লাগিছে গাড়ীখন, বেয়া ফালিছে। লাহে লাহে যা। এতিয়াই 35 TDI এখন A4 মজা লাগিছে গাড়ীখন। আৰু এইফালে এখন মানে KTMৰ এডভেঞ্চাৰ এখন গৈছিলে, ই মানে ৰাস্তাটো গোটেইটো যে কাষলে সাতটো যোৱা দি গৈছে একে কেৰা বেকাকৈ। মানে এনেকৈ ৰাইডত গ'লে ন মাজে মাজে এনেকৈ মজা লৈ গৈ থাকিব লাগে, তেতিয়া বহুত ভাল লাগে। কিবা গাড়ী এখন দেখা পালোঁ, গাড়ীখনৰ পিছে পিছে গৈ থাকিলোঁ, এইটো নহয় যে গাড়ীখনৰ লগতে উৰি যাম। তো মানে তেতিয়া ৰাস্তাটোত গৈ থাকিলে ন একদম বৰ নালাগে। এইফালে আমাৰ মানে অশোক দা একদম চুপচাপ মাৰি আহিছে, কি অশোক দা মানে এনেকৈ হেলমেট পিন্ধি যোৱা হেভি দাই গোটেইটো একে ৰঙা চিগা পৰি গৈছে। আপাৰ চামা অহাৰ মজাটো ন এইটো একদম পুৰা ঠাণ্ডা ঠাণ্ডা এটা হাৱা ফিল হয়। আপোনালোকে গম পায়ে, মানে মোৰ চবতকৈ ফেভাৰিট জেগা হয় যোৰহাট। এইটো জেগাত যদি আপোনালোকে মোক আহি থাকিবলৈ কয়, উইকত যদি দুবাৰো আহিবলৈ কয়, মই 2বাৰেই আহি যাব পাৰিম অকলে হ'লেও। মানে একদম বৰ নালাগে। যিটো বস্তুৰ প্ৰতি ভাল ভাৱ থাকে ন, সেইটো বস্তু মানে অট'মেটিক মুখৰ পৰা ওলাই যায়। প্ৰায় কথা আপোনালোকে মৰম দিয়ক। আৰু যোৰহাটৰ যিখিনি মোৰ আগৰ চেনেলত ছাবস্ক্ৰাইবাৰ আছিলে, তো সেই সকলো মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰক। ৰৈ আছিলে ইণ্টাৰচেপ্টৰ, আগতেও মোৰ এইখিনি জেগাত ধৰিছে এবাৰ, চুকটো ৰৈ আছিলে। মই ভাবিছিলোঁ অথনি আগত ৰৈ আছিলে, মই অলপ ডাউট আছিলে ইণ্টাৰচেপ্টৰ ইয়াত বহি থাকিব পাৰে, ফাইনটো নালাগিলেই হ'ল, পুৰা দবাই আহি আছিলোঁ। একে কেমেৰাটো ডাইৰেক্ট একে ইফালেহে পোনাইছে। ইফালে আহি পাই গ'লোঁ হালদিবাৰী বুঢ়ীমাৰী মন্দিৰ। আৰু এইখিনি জেগাত চাওক পৰিৱেশটো কিমান মানে একদম ছাঁ পৰি থাকে আৰু ঠাণ্ডা হয় বহুত। আৰু গাইজ মানে এটা ডাঙৰ জমনি কথা কি হ'ল, মানে এইটো চেনেলত একচুৱেলি আপোনালোকে আজি হয়তো ফাৰ্ষ্ট শুনিব পাৰে। মানে মোৰ এইটো চেনেলত মই বহুতবাৰ কৈছোঁ, মানে মই যোৰহাট যেতিয়া নাহোঁ কিয় বৰষুণ আহিবই। আৰু এইটো মানে একদম পৰম্পৰা হৈ গৈছে। ৰেইনকোটটো লৈ আহিব একদম পাহৰি থাকিলোঁ, বহুত ডাঙৰ ভুল কৰিলোঁ। আৰু এনেকৈ যদি দি থাকে ন বৰষুণটো, তেতিয়াহ'লে প্ৰব্লেম নাই, গৈ থাকিব পাৰিম। বেছি ডাঙৰকৈ আহিলে ন বহুত টাইম আকৌ লষ্ট হৈ যাব এনেকৈ ৰৈ। এইখিনি দেখা পাইছে, বৰষুণ দিয়াৰ কাৰণে ৰ'ব লগা হ'ল। আৰু ক'ত ৰৈ আছে নাজানো, চিনি জানি নাপাওঁ। আৰু চুকটা একদম মানে কেনেকুৱা লাগিছে বৰষুণত এটা ৰাইড। কেমেৰা অন কৰিলে মানে কথা ক'ব নোৱাৰে। আৰু এইফালে মোৰ চাউথ ৰাং ঢালি একদম বেয়া চেক্সি লাগিছে, ব্লু ব্লেক, মানে পুৰা কম্বিনেশ্যনটো মজা লাগিছে ন দেখি। তো এতিয়া বৰষুণটো কমিলে ধুমাধুম গ'ল, যিহেতু বিকাশ বহুত টাইম হ'ল ৰৈ আছে। আৰু মানে মই তাক ফোন কৰিছিলোঁ, গোলাঘাটৰ চাইডে বৰষুণ দি গৈ শেষ হ'ল, কিন্তু এতিয়া এই চাইডে বৰষুণটো আহি আছে। মানে লাহে লাহে বৰষুণটো আমাৰ নগাঁও ফালে গৈ আছিলে, দেখা পাইছে। মানে এলা পেচা বৰষুণ অহা নাই, বহুত ডাঙৰ বতাহ ধুমুহা এজাক আহিলে নেকি। এই গছজোপা ৰাস্তাত পৰি যোৱাৰ কাৰণে ন ৰাস্তা ব্লক হৈ গৈছিলে। আৰু এইটো চাইডত আহিলে এটা ডাঙৰ প্ৰব্লেম কি হয়, ইয়াত বহুত গাঁত আছে। আৰু বৰষুণ দিয়াৰ পিছত ন ৰাস্তাটো ধৰিব নোৱাৰি কোনটো জেগাত গাঁত আছে, পানী ফিল আপ হৈ থাকে। হয়তো চাগে ৰাস্তাত চাগে এনেকৈ গছ পৰি ৰাস্তা ব্লক হৈ আছিলে, সেইকাৰণে চাগে গাড়ী লাইন লাগি আছে। আৰু দেখা পাইছে এইফালে গোটেই ট্ৰাক একে জাম হৈ গ'ল। এইফালে দেখা পাইছে গাইজ, মানে গোটেই ৰাস্তাটোতে ব্লক হৈ গৈছিলে, পুৰা ব্লক হৈ গ'ল ৰাস্তা। এতিয়া ৰৈ থকা এইখিনিতে ৰাস্তা ব্লক হৈ আছে পুৰা, কিয় মানে ৰাস্তা ক্লিয়াৰ হোৱাই নাই। কিয় নোৱাৰি ন যাব, বহুত ডাঙৰ বতাহ আহি গ'ল নেকি? এতিয়া নহয় আৰু চেচে হ'ব নেকি? ভাবা নাছিলে এনেকুৱা হ'ব বুলি। এই বেছি বৰষুণ আহিছে, শেষেই বজাৰ আৰু আজি। পুৰা ব্লক নেকি?
চেছ আৰু আজি ক'ত ৰ'বলো হা নাই নাই শ্লিপ হৈ গ'ল আৰু এতিয়া ক'দি যাব লগা হৈছে আগত মানে বহুত ডাঙৰ গছ পৰি ভাঙি গ'ল কাপোৰ তিতি অৱস্থা নাই এইফালে ওলাইছে নেকি এইফালে চাওক গোটেই ৰাস্তাতে বৰষুণ দি পেলাই গোটেই গছ চছ ভাঙি গ'ল এতিয়া মানে আমি এইফালে এনেকৈ ওলাই আহিছিলোঁ কিন্তু এতিয়া এইখিনি জেগাৰ পৰা যাব নোৱাৰিম আৰু ৰাস্তা যেতিয়ালৈকে ক্লিয়াৰ নহয় তেতিয়ালৈকে ইয়াতে ফচি থাকিব লাগিব আৰু আগলৈকে বহুত জেগাতে মানে গছ ভাঙি পেলাই পৰি আছে অ'কে গাইজ তো এতিয়া এনেকুৱা কথা মানে এনেকুৱা এটা জেগাত আহি ফচি গ'লোঁ এইফালে আছিলে চাহপাত বাগান আৰু এইফালে দেখা পাইছে গোটেই ৰাস্তা ব্লক হৈ আছে আৰু গোটেই মানুহ ইয়াতে ৰৈ আছে তো মানে বৰষুণত পূৰা একে তিতিবুৰি অৱস্থা নাইকিয়া হ'ল আৰু এইফালে কেমেৰাটো চাৰ্জ নাইকিয়া আৰু এতিয়া মানে এইখিনি জেগাতে গছ কাটি আছে দেখা পাইছে চাগে আৰু এইফালে গছ কটা চাউণ্ড শুনিছে চাগে ঠিক আছে আৰু অভিলাষ কাপোৰ দিব লাগিব মানে বহুত লম্বা লাইন লাগি গ'ল মানে আমি যিখিনি জেগাত ফচি আছিলোঁ নহয় তাৰপৰা ইয়ালৈকে লাইন মানে কিমান দূৰ আহিলোঁ এতিয়ালৈকে কোনো ঠিক নাই গাইজ তো এইফালে কৈছিলোঁ যে বিকাশক লগ কৰিবলৈ আহিছিলোঁ আৰু এইফালে আছিলে বিকাশ আৰু এটা ধুনীয়া বস্তু দেখাই আছিলোঁ আপোনালোকৰ চবৰে মানে একদম মানে ফেভাৰেট ইউটিউবাৰ হয় কেনেকুৱা ভাল ভাল তোমাৰ ভাল নহয় মোৰ বজা চেনেলটোৰ নামটো কি মানস অসম বুলি আছিলে এতিয়া ব্লগ মই বনাম তুমি নহয় মানস অসমৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজি লগ পালে যেতিয়া আমি নেক্সট টাইম ভালকৈ এটা ৰাইড কৰিম ৰাইডত যাব লাগিব মোৰটো কোনে কওঁ তোমাৰতো ইয়াৰটো মই কেইবাৰ ক'লো এতিয়ালৈকে ঠিক নাই ইয়াত কৈ দিয়া অ'কে ইয়াৰ বিকাশৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰটো কৈ দিব আৰু এইফালে দেখা পাইছে আৰু চবেই চিনি পায় আৰু এক্সট্ৰাকে ক'ব দৰকাৰ নাই এই নাই মানে আমাৰ নাই নাই একদম মজা দি থাকে একদম অ'কে গাইজ তো এতিয়া বাইক চলাব অশোক দা আৰু এতিয়া মোৰ ৰাংঢালিক দি দিলোঁ অশোক দাক আৰু এইটো বেগ আপোনাক চঞ্জাই দিলোঁ এটা গিয়াৰ তলৰ পৰা ওপৰলৈ মাৰক গাইজটো আহি পাই গ'লো যোৰহাট টাউন যোৰহাটৰ বিখ্যাত ল'ৰাটো আহি পাই গ'লি মানে এইখিনি জেগাতে পুলিচে মানে কিবা চেক বহি থকাৰ নিচিনা লাগিছিলে তো মই সেইকাৰণে ৰৈ দিলোঁ আৰু মোৰ বাইকৰ চেণ্ডেলটো ঠিক কৰিম বুলি ভাবিছিলোঁ আৰু অভিলাষ বৰা মানে অভিলাষ বৰা মানে পুলিচ অভিলাষ বৰা মানে বহুত ভাল এটা মানে ভালকৈ মানে ৰুল ৰেগুলেশ্যন মানি চলোৱা ৰাইডাৰ হয় আমি ৰেঞ্জ ড্ৰাইভিং নকৰোঁ ন ভালকৈ চলাই তাৰমানে চিনচিয়াৰ ৰাইডাৰ আৰু তাৰ বাইকৰ ভালকৈ চলাব হেলমেট চেলমেট পিন্ধি চলাব ছেফলি চলাব এইবোৰ মটিভেশ্যন থাকিব কিন্তু উৎপাত নকৰিব সেইটো কাৰণে মোৰ ভাল মেছেজ দিছোঁ মোৰ বাইকত মানে বেক চাইডত যিকেইটা ইণ্ডিকেটৰ আছিলে ইণ্ডিকেটৰকেইটা ভাঙা আছিলে আৰু এইফালে আহি গ'ল ষ্টাৰ মিডিয়াত আৰু এতিয়া মানে ইয়াতে মই ইণ্ডিকেটৰটো লৈ ল'লোঁ মানে বেক চাইডৰ যিটো ইণ্ডিকেটৰ আছিলে আৰু মই বিচাৰি আছিলোঁ এইটো ইণ্ডিকেটৰে মানে সৰু হ'লে তেতিয়া প্ৰব্লেম নাই আৰু মানে লম্বাটো হ'লে এইটো কয় ষ্ট্ৰবেৰী আৰু এতিয়া ইফালে ল'লে এইফালে ধুনীয়া আইফোন এইফালে আমাৰ দুৰ্ভগীয়া এইটোৱে আছেগৈ এইটোতে কৌশল আৰু এইফালে মানে সি এটা বাইকত নতুন এটা লুকছ দিব মানে এটা নতুন গ্লাছ লগাইছে আৰু কি গ্লাছ বুলিলে মই আপোনালোকৰ পিছত দেখাম আৰু সেইকাৰণে তাক দেখুওৱা নাই আৰু সেইকাৰণে গ্লাছটো দেখুওৱা নাই মানে ইয়াতে ফিটিং নকৰোঁ ডাইৰেক্ট ঘৰতে ফিটিং কৰিম আৰু যিহেতু বাইকখনৰ অৱস্থা নাইকিয়া হৈ গ'ল বাইকখন তাতে থ'ব লাগিব ইণ্ডিকেটৰকেইটা লৈ লওঁ ঘৰত ফিটিং কৰিম তেনেকৈ কৰি এখন সোনকালে ওলাই যাওঁ গেট খালি এইফালে এজন গেট খালি মানে অভিলাষৰ ভিডিঅ'ত এদিন দেখা পাইছিলোঁ আৰু কাইলৈ লগ পাম মই ইয়াৰ লগত কাৰণে বেছিকৈ নাথাকোঁ এইফালে দেখা পাইছে এইফালে ইণ্ডিকেটৰ ফিটিং হৈ গ'ল আৰু দুইটা চাইড ইণ্ডিকেটৰ ফিটিং হ'ল কিন্তু ইণ্ডিকেটৰটোত এটা বস্তু বেয়া লাগিলে মানে এইটো যদি নটটো যদি অলপ সৰু অহা হ'লে ন বহুত ধুনীয়া লাগিলেহেঁতেন আৰু হাতৰ অৱস্থা নাইকিয়া হৈ গ'ল এইফালে মানে মেইন কথা কি হ'ল চেইনত তেল দি দিয়াৰ কাৰণে গোটেই বাইকৰ অৱস্থা নাই দেখা পাইছে এইফালে যিখন গ্লাছৰ কথা কৈ আছিলোঁ সেইখনেই আছিলে সেই বিখ্যাত গ্লাছখন তো ইয়াতে ফিটিং হ'ব আৰু মানে মোৰ বাইকত যেতিয়া গ্লাছখন লগাব গৈছিলোঁ তেতিয়া এইখন গ্লাছ বিচাৰিছিলোঁ কিন্তু তেতিয়া পোৱা নাছিলোঁ আৰু এইফালে দেখা পাইছে এইটো লাইটটো আৰু ইণ্ডিকেটৰটো ফিটিং কৰি লওঁ আৰু এইকেইটাত টেপ মাৰিব লাগিব নহ'লে আকৌ ফিউজটো যাব তো মানে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক চেনেল ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাভাবিব তো টিল দেন টাটা আজি বাই বাই আপুনি দিয়ক বাই 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 তো বাই বাই